গাইছ এনেকুৱা এটা পানী যেন হেৰি পাম প্লেচ ধুনীয়াকৈ ফটো চটো মাৰিব জেগা আছে, শিল আছে, এইফালে আছে ধুনীয়া বহুত এইপিনে আজি অন্য এটা ভিডিঅ'লৈ আকৌ জেগাত আহি আছোঁ। দেখিছে সেয়া পাহাৰ মানে এখন গণেশ পাহাৰ হয় বাৰু। পাহাৰখন বহুত দীঘল আৰু চাই থাকোঁ ভিডিঅ'টো। আৰু এইফালে তামোল বাগান দেই, আৰু ইয়াত নগাঁও বুলি ক'লে তামোলৰ বিখ্যাত হয়। তামোল বাগান ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব পুৰা। তো আমাৰ মামাই বাৰু নতুন ড্ৰাইভাৰ দেই বাইকৰ, ঠাইছেগৈ ইমান ওপৰলৈকে। আৰু শিলটো চাওক কিমান ডাঙৰ শিল এটা, ভয়ানক ৰাস্তা পুৰা। বাইকখন এতিয়া থৈ দিওঁ মানে কৰি থৈ আহক বাইকৰ। তো ইয়াত গাইছ ফটো উঠিব পাৰিব, ৰিল চিলছ বনাব পাৰিব ধুনীয়াকৈ। তো এখন উঠিব পাৰি ইয়াত। তো মানে গাইছ একেখন পাহাৰেই হয়। আৰু বিশেষ এফালে যাম, কি ওলাই চাম বাৰু, গৈ চাম। আৰু এপাক সেই তললৈ গৈ আহিছোঁ আমি, পূৰা তললৈ গৈ আছোঁ দেখিছে। তললৈ গৈ আছোঁ একদম তলত, ভয়ানক ৰাস্তা হয় দেই। যেনে তেনে গৈছোঁ আৰু গাইছ চক এয়া। আমি এতিয়া পূৰা তললৈ গৈ আছোঁ, পূৰা খটখটি দি দেখিছে। গাইছ এনেকুৱা এটা পানী যেন হেৰি পাম বুলতে ভবা নাছিলোঁ আহি পেলাই। ধুনীয়াকৈ ইয়াত পানী আহি আছে। তো ইয়াত ভৰি চৰি ধুব পাৰিব, এনেকৈ ফটোও মাৰিব পাৰিব। ইয়াত ধুনীয়াকৈ এখন দলংখন আছে, প্লেচ ধুনীয়াকৈ ফটো চটো মাৰিব জেগা আছে, শিল আছে, এইফালে আছে ধুনীয়াকৈ ফটো মাৰিব। গাইছ এইটো হ'ল গণেশ পাহাৰ, কিন্তু নামটো অথনি জনা নাছিলোঁ। আৰু ইয়াত আহিছে শিলবিলাকত পূৰা বগা বগা মানে থোৱা আছে, পানী চানী পূৰা আহি আছে। আৰু এই দাদাকেইজনে পূৰা গা ধুই আছে দেই ইয়াত। তই কিবা এটা কওক দাদা, কেনেকুৱা লাগিছে পাহাৰখনত? বহুত ঠাণ্ডা পানীটো, ঠাণ্ডা পানী আৰু বহুত ইয়াত ঢৌ আহি আছে। মাজে মাজে দাদা আহি থাকে, কৈছে চাবোন তাবোন সানি আছে, গা চা ধুই আছে দেই। পুৰা ঠাণ্ডা। ভিডিঅ'টো চাই বেয়া নাপায় বাৰু, সকলোৱে ভালেই পাব। আমাৰ মানে যিটো অডিয়েঞ্চ হয়, চাবোন তাবোন সানি আছে। তাৰপৰা এইফালে আৰু চাবলগীয়া জেগা আছে বাৰু দেই, পাহাৰটো আছে, সেই ওপৰত ফটো চটো মাৰি আছে। তাত আমি ফটো মাৰিছিলোঁ, এতিয়া জাষ্ট ফটো মাৰি আহিছোঁ। তাৰপৰা ইয়াত এনে বহি যে কিবা খানা চানা খাব পাৰে আৰু। চব কিমান ভয়ানক শিল হয় এইটো আছে, এইবাক দেখাই আছোঁ। আৰু দেখিছে এয়া তালৈ আমি গৈ আছোঁ, এই শিলৰ ওপৰেদি এনেকৈ যাব লাগিব। মজা। আৰু ইয়াত এনেকৈ ফটো মাৰিলে ভাল লাগিব। ভিউটো দিছেনে নাই, ৰৈ আছে, ৰৈ আহি আছে। তো আমি ওপৰলৈ যাম এতিয়া, চামগৈ। তো ভিডিঅ'টো পূৰা স্কিপ নকৰি চাই থাকক। তো গাইছ এইফালে আছে গণেশ মূৰ্তিভাগ। তো যাম, চামগৈ এতিয়া। এনেকৈ পাৰ হ'ব লাগিব। ইমান দেখিছে নে কিমান ডিফাৰেঞ্চ, প্ৰায় 1 মিটাৰমান ডিফাৰেঞ্চ হ'ব। এইটোতে ভৰি দিওঁ ফাৰ্ষ্ট। যেন এখন ভয়ানক পাহাৰ, শিলৰ ওপৰেদি বগাবলগীয়া হৈছে। আমি আহিলোঁ শুই, তাৰপৰা আহিলোঁ, কিমান দূৰ বগাই আহিছোঁ দেখিছে। এভাগ হ'ল হাতী শিল হয়, কোনভাগ অৰিজিনেল গণেশ হয় দেই। একদম পূৰা শিলে বনোৱা হৈছে। তো ইফালৰ পৰা দেখাবলৈ ট্ৰাই কৰিব লাগিব অলপ। ইফালে দেখিছে এয়া শিৱলিংগ, আৰু এইফালে শিৱলিংগ দুভাগ আছে। তাৰপৰা এইফালে চাকি জ্বলাই বাৰু দেই। তো বহুত এটা ডাঙৰ এখন পাহাৰ হয়, তো ভয়ানক পাহাৰ ক'বলৈ গ'লে। আৰু গণেশ পাহাৰ, এখন গণেশ পাহাৰ বুলি কয়। তো গাইছ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব। বাই বাই। আজিলৈ ভিডিঅ'টো আছিলে ইমানেই।